নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ পুনৰ মই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। যিহেতু আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, গতিকে বিশেষ পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বনাব লোৱা ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় ছাগলীৰ ঠেং, পিঁয়াজ, অলপমান আদা নহৰুৰ পেষ্ট, জলকীয়া, আলু দুটা, অলপমান জালুক গুড়া আৰু ধনিয়াৰ পাত। যিহেতু বৰ্তমান বতৰটো সলনি হৈছে, গতিকে মানুহৰ জ্বৰ, চৰ্দি এইবোৰ প্ৰায় হোৱা দেখা যায়। গতিকে সেইসকল লোকৰ বাবে এইটো ৰেচিপি বহুতেই প্ৰয়োজনীয়। এতিয়া কুকাৰটো ফাৰ্ষ্ট গৰম হ'ব দিলোঁ আৰু তাৰ পাছত তেলখিনি অলপ দি দিলোঁ। ইয়াত বৰ বেছি তেলৰ প্ৰয়োজন নহয়। এতিয়া তেলখিনি গৰম হোৱালৈ অলপ ৱেইট কৰিছোঁ আৰু ভিডিঅ'টোৰ কোৱালিটিটো বৰ ঠিক নহ'ল, যিহেতু মোৰ ভাল কেমেৰা নাই, না ভাল কাৰেণ্টৰ কিবা সুবিধা আছে। গতিকে এনেদৰে হাততে লৈ কৰিবলগীয়া হৈছে, গতিকে বেয়া নাপাব। এতিয়া ফাৰ্ষ্ট আমি দি দিম পিঁয়াজখিনি। এয়া মই কাটি লৈছোঁ দুটা পিঁয়াজ, এয়া ধনিয়া পাত, জলকীয়া, আদা নহৰু পেষ্ট আৰু আলু, আৰু লগতে আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে ছাগলীৰ ঠেং। এতিয়া ফাৰ্ষ্ট আমি ইয়াত দি ল'ম পিঁয়াজখিনি, অলপ ভাজ খোৱালৈকে ইয়াক ৰাখি দিম। এতিয়া পিঁয়াজখিনি হৈ গ'ল। ইয়াত এতিয়া আমি দি দিলোঁ আদা নহৰুৰ পেষ্টটো। মই অলপমান এতিয়া দিছোঁ, অলপমান পাছত দিবলৈ থৈ দিছোঁ। এতিয়া ইয়াত দি দিম মেইন বস্তু হৈছে আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ ছাগলীৰ ঠেং। যিহেতু ছাগলীৰ ঠেংটো বহুত ভাল এইটো সময়ত, সেইটো জ্বৰ চৰ্দি হৈ থাকে। আৰু ইয়াত বিশেষকৈ জালুকৰ গুড়া, মানুহৰ গাৰ বিষ, গা ভৰি হাত টানি ধৰা এইবোৰৰ কাৰণে ছাগলীৰ ঠেং হওক আৰু জালুক হওক বহুতেই প্ৰয়োজনীয়। ইয়াত দি দিম হালধি, সোৱাদ অনুসৰি নিমখ আৰু জালুকৰ গুড়া। এতিয়া এইখিনি দি অলপমান অলপ টাইম ভাজিম। অলপ ভজাৰ পাছত এতিয়া আমি ইয়াত দি দিম পানী, আৰু বৰ্তমান আলু দিবলৈ বাকী আছে, আলু দিম। আলু দি অলপ ভাজি তাত দিলোঁ পানী। এতিয়া পানীখিনি দিয়াৰ পাছত কেঁচা জলকীয়াখিনিও দি দিয়া হ'ল, আৰু এতিয়া আমি ইয়াত 6-7টা হুইছেল দিব লাগিব। যিহেতু ছাগলীৰ ঠেং, গতিকে ইয়াতো সিজোতে অলপ টাইম লাগিব। গতিকে 6-7টা হুইছেল দিয়াৰ পাছত আমাৰ এয়া আজিৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এনে পালে বাৰু আজিৰ ৰেচিপিটো চাই যদিহে ভাল পালে আপোনালোকে কিন্তু ঘৰত ট্ৰাই কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যদি আপোনালোক নতুন, প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল। এণ্ড আজিৰ ভিডিঅ'টো যদি ভাল পালে কিন্তু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।